পৃথিৱীবাসীৰ বাবে ভয়ংকৰ খবৰ, এটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাই আছোঁ এটা সতৰ্কবাণী। ঘণ্টাত ৩৫,০০০ কিলোমিটাৰ বেগেৰে আহি আছে এটা গ্ৰহাণু। মহাকাশৰ পৰা পৃথিৱীৰ অভিমুখে বিপুল গতিত আহি আছে গ্ৰহাণু। আপোনালোকক আমি আকৌ জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰিছে এই তথ্য। এই গ্ৰহাণুটোৰ নাম এষ্ট্ৰইড 2023 ZD। 52 ফুট দৈৰ্ঘ্যৰ এই গ্ৰহাণুটোৱে যদি পৃথিৱীত খুন্দিয়ায় তেন্তে ভয়ংকৰ দুৰ্ঘটনা হ'ব পাৰে। TheSky.org-ৰ মতে 7 মে'ত প্ৰথম দৃশ্যমান হৈছিল এই গ্ৰহাণুটো। এনেধৰণৰ গ্ৰহাণু এণ্টেন গোষ্ঠীত বুলি কোৱা হয়। পৃথিৱীবাসীৰ বাবে ভয়ংকৰ খবৰ, এটা ডাঙৰ খবৰ। এই মুহূৰ্তত আমি জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ঘণ্টাত ৩৫,০০০ কিলোমিটাৰ বেগেৰে আহি আছে এটা গ্ৰহাণু। বিগ ব্ৰেকিং নিউজ, এটা গুৰুত্বপূৰ্ণ খবৰ। পৃথিৱীবাসীৰ বাবে ভয়ংকৰ খবৰ। ঘণ্টাত ৩৫,০০০ কিলোমিটাৰ বেগেৰে আহি আছে এটা গ্ৰহাণু। মহাকাশৰ পৰা পৃথিৱীৰ অভিমুখে বিপুল গতিত আহি আছে গ্ৰহাণুটো। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰিছে এই তথ্য। এই গ্ৰহাণুটোৰ নাম এষ্ট্ৰইড 2023 ZD। পৃথিৱীৰ বাবে ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আমি জনাই আছোঁ আপোনালোকক। এনেকুৱা নিউজ আগলৈ চাই থাকিবৰ বাবে বা এনেকুৱা আপডেট সকলোতকৈ আগত পোৱাৰ বাবে আমাৰ ইউটিউব চেনেল আছামিজ খবৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি এইখিনিতে বিদায় মাগিছোঁ। ধন্যবাদ, নমস্কাৰ।